নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। সকলোকে প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। আজি আমি দেৰগাঁও আহিছোঁ। দেৰগাঁৱত মৃত্যুঞ্জয় মন্দিৰ বনোৱা হৈছে মণ্ডপটো, গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হওক চাওঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰ। এয়া সকলোৱে দেখিবলৈ পাইছেই মৃত্যুঞ্জয় মন্দিৰ আৰ্হিত বনোৱা হৈছে মণ্ডপ। এতিয়া আহক ভিতৰলৈ সোমাই যাওঁ মন্দিৰৰ। এয়া কোৰালগুৰি মণ্ডপৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে সকলোৱে বাঘ, হৰিণা, জংঘল টাইপত বনোৱা হৈছে মণ্ডপটো। ইয়াৰ ভিতৰত দেৱী গোসাঁনী আছে। বন্ধুসকল, এয়া গোলাঘাট টাউনৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আচলতে ডিজেও কালি হৈছিল, গতিকে আপোনালোকক ডিজেও দেখুৱাবলৈ চেষ্টা কৰিম। গোলাঘাটত হোৱা খালি ডিজে কিছু দৃশ্য। বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।